হঠাৎ এটি উন্মাদনা মোৰ হিয়াতে এটি সম্ভাৱনা কথাতে কয় মন বাগৰা উলাহত মই আপোন পাহৰা গুড মৰ্নিং গাইজ আৰু পিকনিকৰ বতৰ চলি আছে আৰু পিকনিকৰ বতৰত আমি এই কুঁৱলীৰ মাজেদি ফুৰিব যাই আছো ক'ত যাই আছা অভি মানসত কিয় যাবা কিয় তুমি যেনকে চোৱা আজি বিয়া নেকি আৰু তোমাৰ মানে বিয়াৰ আগত কিবা ফটোশ্বুট কৰে যে সেইটো না য়েছ আৰু তুমি ক'ত যাবা বাৰ লগত যাবা আৰু আমি যাই আছো তাতে কি কি দেখা পাবা আৰু চব দেখাই আছো গাইজ আৰু অলপ ভাল লাগব কিবা খুৱাবি না বিৰি আৰু এতিয়া আমি যাই আধা ৰাস্তা পাইছো গাইজ কি ধুনীয়া ৰাস্তা আমাৰ লোকেলতে আছে মানে এইটো কি বুলি কয় দাৰাগাঁৱত যোৱা যি পিকনিক প্লেচ সেই দাৰাগাঁৱৰ সেই পিকনিক প্লেচৰ কাষেদি আমি যাই আছো এতিয়া বৰ্তমান অ বি কিমান টাইম লাগব আৰু 15 মিনিট কি ভাগৰ লাগছে নেকি না গৰম লাগছে হা ফটোশ্বুট কৰিব যাম বুলি কৈ নুখুলা কেইটাত একলে মিছা কথা নকবা আমাৰ আগত ব্ৰ শ্বুটিং আছে নে কি আছে ব্ৰ মোৰ এখন মানে মুভিৰ কাৰণে মোৰ শ্বুটিং আছে আজি ইয়াতে কি এলিছা তুমি ইয়াতে কি এলিছা বলিউডৰ মুভি এখন আছে বলিউডৰ না হলিউডৰ হলিউড कैसे लोग रहते हैं यार यहाँ पर আমি যে বৰমা মুছলপুৰৰ পৰা খুমা আহি দাৰাগাঁও পিকনিক প্লেচত ওচৰত পাইছো আৰু দাৰাগাঁও পিকনিক প্লেচত আমি এতিয়া বৰ্তমান নাযাওঁ আমি যাম কি খুৰী ভালে আছে খবৰ নমস্কাৰ মৰবা নালগে খুৰী খুৰী মৰবা নালাগে একদম কাৰেক্ট খুৰী বঢ়িয়া কথা কৈছে হয়নে নহয় আমি যেতিয়া যাম মানাছ আগতে অলপ ফটোশ্বুট হ'ব না জেগাটোত ফটোশ্বুট ভিডিঅ' কিবা এটা হ'ব এনে ৰেডি হৈ আছে চবি ভাল লগা আছে নহ'লে তো তাক এনেও মৰম লগা চলি না কি লগাই আছে অভিজ্ঞতাতে ফিল্টাৰ লগাই আছে মোবাইলত যেনেকৈ ফিল্টাৰ লগাই ন O1 ফিল্টাৰ লগাই আছে তাপ ৰেডি কৰি আছে আহি আছে এই অভি আহি আছে একেলগত A few moments later. যি ফটোশ্বুট আৰু ভিডিঅ' শ্বুট দুটা হৈ আছে প্ৰিৱেডিং ফটোশ্বুটৰ কাৰণে আৰু ভিডিঅ' শ্বুট দুটা হৈ আছে এইখিনি পুৰা একদম টিপ টপ যোগাৰ দেখছে না গাইজ চালিয়া যোগাৰ আৰু এইটো দেখে দিয়া এইটো চাওক গাইজ এইটো এছ এই গম পাইছে ন কি বস্তু এইটোতে গম পাই আপোনালোকৰ চেনেল আছে নেকি চেনেল মানে ইউবি ভিজুৱেলছ বুলি আছে ৱেডিঙৰ ভিডিঅ'বিলাকে দিয়া যায় আপোনাৰ ৰুমবাং প্ৰডাকশ্যন বুলি আছে ৰুমবাং কমেডি ভিডিঅ' বনাওঁ কমেডি ভিডিঅ' বনাই ন কমেডি ভিডিঅ' বনাই গাইজ কি অসমীয়াত নে বড়ো আমি বড়ো লেংগুৱেজত বনাওঁ বড়ো লেংগুৱেজত যদি কোনোবা চাই আছে একদম চাব পাৰে মজা ভিডিঅ' বনাই কিন্তু গাইজ আৰু এইফালে ফটোশ্বুট হৈ আছে চাওক সেইটো লোকেশ্যনৰ পৰা আমি এতিয়া বেলেগ লোকেশ্যনত যাই আছো গাইজ আৰু চাই থাকক আপোনালোকে বঢ়িয়া লোকেশ্যন লোকেশ্যন পোৱাৰ আগত আমি পেট পূজাটো কৰি লওঁ এতিয়া পেট পূজা কৰিবৰ কাৰণে নমছি আৰু আমি এতিয়া বঢ়িয়াকৈ পেটটো পূজা কৰিলোঁ কলিজাই হয় না এইটো কলিজা এইটো যোনে চলাই না মৰমত আৰু আৰু এইটো যেতিয়া কোলাত ল'ব না বাচ্ছা চলি যেতিয়া কোলাত লৈ সেনকে ল'ব লাগিব মৰম মোৰ গাৰ্লফ্ৰেণ্ড এইটোৱে গাৰ্লফ্ৰেণ্ড বোলে মই এনেকুৱা গাৰ্লফ্ৰেণ্ড এটা বনাব ট্ৰাই কৰি আছোঁ টুক্কা চিকেন মানে কিনো বস্তুটো ব্ৰ চিকেন মানে এইটো হোৱাৰ পিছত গম পাব না হোৱাৰ পিছত মেইন নামটো গম পাব টুক্কা চিকেন পূৰা ৰেডি হৈ আছে ৰেডি হ'লে আৰু টুপ্পা না থুপ্পা এই বস্তুটো একে হয় না কি বুলি কয় টুপ্পা হয় এয়া চিকেন টুপ্পা A few moments later. হঠাৎ ভয় খাই গ'লোঁ আমি দুখন গাড়ী লৈ আহিছিলোঁ ইয়াতে মানে এজন অসুস্থ বুলি গম পাইছিলোঁ মানুহ এজন মানে লগত এজন ইউটিউবাৰ আহিছিলে
পেনটো দেখিছোঁ মানুহটো নাই ক'ত গ'ল বিচাৰি আছোঁ আমিও হেৰাণ আমি শ্বুটিং চলি আছোঁ এতিয়া বন্ধ কৰি দিলোঁ কিন্তু দেখিলোঁ তেওঁক জংঘলৰ মাজত হাগি থকা অৱস্থা कौन है ये लोग कहाँ से आते हैं এই আহি পাইছে কেনেকুৱা অনুভৱ আগা নাই একচুৱেলি বমি হৈছে পেট বিষ একদম হালত বয়া কিবা চুপকা না বুপকা খালো বাপৰে নৰো আৰু ব্ৰহ্ম কথা ক'বা আয়ো অলপ দেৰিকে অলপ ৰেষ্ট লওঁ চাওক অৱস্থা চাওক গাড়ী হা A few moments later.